প্ৰথম দিনা আমি গলো kaifolangso waterfall kaifolangso waterfall যাবলৈ হলে এটা এন্ট্ৰি ফি লয় 2 হুইলাৰ 30 3 হুইলাৰ 50 আৰু 4 হুইলাৰ 100 रुपीस লয় ওপৰত যে দেখিছে হেয়া আনাৰসৰ খেতি কৰা হৈছে আৰু ইয়াতে আমাক পাৰ্কিং কৰিবলৈ দিয়া হৈছে বাহিৰত দিছে দোকানৰ পৰা মই ললো হেড এটা বাহিৰত পিছে সুঙাত দিয়া চাউল আৰু গাহৰি মাংসও বেচিছে আমি পিছে নাই খোৱা আৰু এবাৰ আৰম্ভ কৰিলো আমাৰ ট্ৰেকিং পিছে বহু দূৰ যেনে অনুভৱ হৈছিল কাৰণ বহুখিনি মান ওপৰলৈ উঠি যাবলৈ লাগে দেখিছেনে কিমান ৰাস্তা পাৰ কৰিছো দলং আৰু মাটি ৰাস্তাও পাৰ কৰিছো ৰাস্তাত পিছে আমি ঘোঁৰাটাও লগ পালো ঘোঁৰাটোৰ লগত ফটো মাৰিবলৈ হলে পইচা লয় পিয়াহ লাগিলে আৰু ভোকো লাগিলে সেইকাৰণে চিপছ পেকেট আৰু পানী বটল এটাও ললো আৰু এইবাৰ অলমোষ্ট পালোহিয়ে আমাৰ ডেষ্টিনেশ্যন আৰু যেতিয়া নেকি এই ওয়াটাৰফলটো দেখা পাও নহয় তেতিয়া এনেকুৱা অনুভৱ হয় যিমানখিনি কষ্ট কৰিছিলো ইট ওয়াজ অল ওয়াৰ্থ ইট 3037 ষ্টেপছ পাৰ কৰিলো এই ওয়াটাৰফলটো পাবলৈ হলে আৰু আপোনালোকে যদি যাবলৈ মন যায় যাবলৈ পাৰে আৰু পিছে আপোনালোকক এতিয়াই কৈ দিছো ভাগৰ পিছে বহুত লাগিব এনেকুৱা অনুভৱ হয় যেন আৰু নাযাও আৰু কিন্তু ভাগৰ লাগিলে আপোনালোকে এটা কাম কৰিবলৈ পাৰে ৰাস্তাৰ মাজত অকনমান বহি বা ৰেষ্ট লৈ আপোনালোকে যাবলৈ পাৰে ওপৰৰ পৰা বেছি ধুনীয়া দেখি বুলি কোৱাত আকৌ ওপৰলৈ আহিলো আৰু যেতিয়া নেকি ওপৰত পালোহি নহয় তাৰ পাছত আৰু মোৰ খোজ কাঢ়াৰ একেবাৰে ধৈৰ্য নাছিল কিন্তু আগলৈ তললৈ তেনেকৈ নামি আহিছিলো that's all for today's video